দক্ষিণ কামৰূপৰ এটা অঞ্চল লোহাৰঘাট অঞ্চল আৰু এই লোহাৰঘাট অঞ্চলতে দেওপানী নামৰ এটা ৱাটাৰফল আছে আৰু সেই ৱাটাৰফলটোলৈ আমি গৈ আছোঁ আৰু তাৰ পৰিৱেশটো আপোনালোকে চাওক ধুনীয়া। আমাৰ নিচেই ওচৰৰে এটা ৱাটাৰফল, আমাৰ মিৰ্জাৰ ওচৰৰে এটা ৱাটাৰফল হয়। একদম নেচাৰেলি গোটেইখিনি নেচাৰেলি জেগা, গছ গছনি ভৰপূৰ, সেউজীয়া চাৰিওফালে খুব এটা ধুনীয়া পৰিৱেশ। আপোনালোকে তাৰ পৰিৱেশটো আমি দেখুৱাবলৈ গৈ আছোঁ বা আপোনালোকে মোৰ লগতে তাৰ পৰিৱেশটো চাওক। ঘূৰিব পাৰিব, বাহিৰৰ পৰ্যটকো আহে, আমি যাওঁ আজি, পানী বঢ়িয়া তাতে ফাই। আমি বৰ্তমান আছোঁ মিৰ্জা ৰাজাপাৰা ৰোডত। ইয়াৰ পৰা আমি বৰ্তমান আছোঁ ধূপগুৰি প্ৰাথমিক বিদ্যালয়, ধূপগুৰি অঞ্চলত, আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত্ব। এটা খুব ধুনীয়া এটা পৰিৱেশ, ভাল তাৰ প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে সেউজীয়া। তাৰ মাজত আমি গৈ আছোঁ, আপোনালোকে গৈ আছোঁ মিৰ্জা চান্দুবি ৰোডত, আৰু এটা খুব ধুনীয়া ৰাস্তা এইটো। আপোনালোকে ইয়াৰ পৰিৱেশটো চাই লওক, খুব এটা ধুনীয়া, চাৰিওফালে সেউজীয়া। মোৰ লগত বিকাশ আছে। বিকাশ, কেনেকুৱা পৰিৱেশটো? কেনেকুৱা? ইয়াৰ পৰা মোটামুটি চান্দুবিলৈ দূৰত্ব 20-25 কিলোমিটাৰ, আৰু আমি গৈ আছোঁ লোহাৰঘাটৰ আগৰ বগডোবা, আৰু বগডোবাতে এটা ৱাটাৰফল আছে। এই ৱাটাৰফলটো হৈছে দেওপানী ৱাটাৰফল। খুব এটা ধুনীয়া ৱাটাৰফল হয়। আৰু এইফালে পথাৰৰ পৰিৱেশটো আপোনালোকে চাওক, সকলোৱে খেতি পথাৰত ব্যস্ত। হৈছে ৰাভা হাছাও গেট, চান্দুবি তৰণ। এই গাংখানৰ নাম কি? এখানে দেওপানী। আমি এতিয়া খানাটো খাম, খাই পেলাই আমি তাত গাঁও ধুব যাম, একোতো অসুবিধা নাই। নেহুৰ আদা জলকীয়া বটি আছে ৰাহুলে। ৰাহুল, কেনে অনুভৱ? এই একদম মজা অনুভৱ একদম। তোমাৰ ঘৰটো ক'ত আছিলে? মোৰ ঘৰ গড়গড়া। তো প্ৰত্যেক বছৰে আহে ইয়াতে? ওচৰৰে হয় আমাৰ? ওচৰৰে, বেছি দূৰ নহয়। আমাৰ ঘৰৰ পৰা মোটামুটি 15 কিলোমিটাৰ হয় আৰু। আৰু এইবিলাক কি কৰিছে আপোনালোকে? এইবিলাক কি? ধান খেৰ? নহয়, কি খেৰ? ধান খেৰ নিজৰা চালি না নাই? চোৱাই নাই। চোৱাই নাই? চাই আহিবি। একবাৰ চাব যাম। আৰু এইটো কি হয়? চান খেৰ? বিক্ৰী হয়নে? বিক্ৰী হয়। কিমানকে লয় এইটো? 8 টাকাও আছে মুঠা? আজিকালি আমি নিবিকো। কোৱা পাইছা? তোমালোকৰ ঘৰ ক'ত? আমাৰ জয়পুৰ। জয়পুৰ মানে ৰাণী সিফালৰ? ইয়াতে কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগছে। আৰু হৰ হৰ মহাদেৱ।